যেতিয়া এজনী ছোৱালী বা এটা ল'ৰা কাৰোবাৰ সৈতে ফিজিক্যাল ইন্টিমেট হয় তেতিয়া আমাৰ দেহত থকা এটা হৰমন অক্সিটচিন যেতিয়া দুজনৰ মাজত ভাল পোৱা হয় তেতিয়া এই অক্সিটচিন আমাৰ দেহত অধিক মাত্ৰাত বিয়পি পৰে। এই অক্সিটচিন হৰমনটো যেতিয়া আমাৰ দেহত অধিক মাত্ৰাত বিয়পি পৰে তেতিয়া এই হৰমনটোৱে কি কৰে আমাৰ সংগীজনৰ সৈতে অধিক মাত্ৰাত এটেচমেন্ট বৃদ্ধি কৰে। যেনেকৈ কাৰোবাক অধিক মাত্ৰাত ভাল পোৱাই হওক, কাৰোবাক অধিক মাত্ৰাত সহানুভূতি দেখুৱাই হওক, কাৰোবাক অধিক মাত্ৰাত বিশ্বাস কৰাই হওক, এইবোৰ তেতিয়াই হয় যেতিয়া এই হৰমনটো আমাৰ দেহত অধিক মাত্ৰাত বিয়পি পৰে। তেতিয়াই আমি এই ভাল পোৱা, সহানুভূতি, বিশ্বাস এইবোৰ কাৰোবাৰ প্ৰতি অনুভৱ কৰিব পাৰোঁ। এতিয়া যদি কোনোবাই 4-5জন বা তাতোতকৈ অধিক পাৰ্টনাৰ সৈতে ৰিলেশ্যনত আহে তেতিয়া কি হয় আমাৰ দেহত এই অক্সিটচিন নামৰ হৰমনটো ৰিলিজ নোহোৱা হৈ পৰে। ফলত আমি নিজকে অকলশৰীয়া অনুভৱ কৰোঁ। কাৰোবাৰ সৈতে যদি আমি ৰিলেশ্যনত আহিবও বিচাৰোঁ তেতিয়াও ৰিলেশ্যনত আহিবৰ বাবে যিখিনি প্ৰয়োজন হয় ভাল পোৱা, সহানুভূতি, বিশ্বাস এইবোৰ আমাৰ মনটোৱে অনুভৱ কৰিব নোৱাৰা হৈ পৰে। ফলত কি হয় আমি পাৰ্টনাৰজনৰ সৈতে সেই এটেচমেন্টটো আনিব নোৱাৰোঁ আৰু লগতে আমি এটা হেপী ৰিলেশ্যনশ্বিপ ক্ৰিয়েট কৰিব নোৱাৰা হৈ পৰোঁ। আৰু আজিকালি এইবোৰ কাৰণতে বহুতো ডাইভৰ্চ হয়। আৰু বৰ্তমান যদি আপুনি বহুতো বেলেগ বেলেগ ৰিলেশ্যনশ্বিপত আহি নিজকে হেপী অনুভৱ কৰি আছে কিন্তু পাছত গৈ ই আপোনাক বহুতো অকলশৰীয়া অনুভৱ কৰাব। আপোনাৰ পাৰ্টনাৰজনৰ সৈতে আপুনি সেই ভাল পোৱা অনুভৱটোৱে কৰিব নোৱাৰা হৈ পৰিব।